হাই গাইজ, মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি ৰঙিয়া বাৰ্ষিক অধিৱেশনলৈ যোৱাৰ কাৰণে যা যোগাৰ কৰি আছোঁ। ঘৰত কাক থৈ যাম, কাক লৈ যাম চিন্তাও কৰি আছোঁ। মোৰ মৰমৰ ছোৱালী এজনী, তাইৰ বছৰেকীয়া পৰীক্ষা, তাইক এৰি যাব লাগিব। তথাপিতো নগ'লেও নহয়, ইমান উৎসাহেৰে বাট চাই আছোঁ ৰঙিয়াৰ অধিৱেশনত অকণমান শ্ৰম দান কৰিম বুলি। লগতে মোৰ ভণ্টিও যাব। তাই ৰাতিপুৱা গধূলি 6টা বজাৰ পৰা কাপোৰে ওলাই আছে। কোন যোৰা নিব, কোন যোৰা ল'ব, মানে বাছতে তাইৰ হোৱাই নাই, ইমান দেৰি। চাওক, এয়া কাপোৰ ল'ব, এইবিলাক কাপোৰ ওলাই আছে, এইবিলাক চব্জি কটা, ভাগৱত পাঠত ঘূৰা, এইবিলাক শোভাযাত্ৰাত ঘূৰাৰ কাৰণে বহুত কিবা কিবি যা যোগাৰ কৰি আছে। তাইৰ মুখখন চাব নেকি? চাওক, বহুত লেজি কামত, কিন্তু ভক্তিৰ কাৰণে বিৰাট স্মাৰ্ট। ক্লাছ কৰিছে। চাওক, এয়া নিৰু কলিতা, বলৰামৰ ঘৈণীয়েক, অধিৱেশনত যোৱাৰ কাৰণে ছোৱালীৰ পৰীক্ষা, ল'ৰাৰ পৰীক্ষা, তথাপিতো ভকত বান্ধৱৰ পদধূলি লোৱাৰ কাৰণে আগ্ৰহী হৈ আছে। এয়া ল'ৰাৰ পৰীক্ষা, শুই পঢ়ি আছে। ইয়াক ৰখি মানে কোনো কামেই নাই, গতিকে অধিৱেশনলৈ যোৱাহে কথা। আৰু লগতে মোৰো যা যোগাৰখিনি আপোনালোকক দেখুৱাই দিম, চাব। এয়া আমাৰ নামঘৰ, এইটো আমাৰ ঘৰ। মই মানে বেছিভাগ তাইৰ ৰুমতে বহি থাকোঁ, অকলশৰীয়া। ল'ৰাটো স্বামী কোনো নাথাকে ঘৰত, ডিউটি লৈ যায়। সেয়েহে এয়া ময়ো কিবা কিবি কাপোৰ বাছি থৈ দিছোঁ। এইবিলাক মানে পিন্ধাৰ কাৰণে ওলাই থৈ দিছোঁ। বেডিঙত ভৰাবলৈ বাকী আছে। মোৰ মানুহজন আহি পালে ভৰাম, আৰু কালি অধিৱেশনলৈ যাম। এই ঘৰটো অকলে এৰি থৈ যাম। ভগৱানৰ চৰণত যোৱাৰ কাৰণে ঘৰৰ কথা ভবা নাই আৰু। কালি যাম 3-4 দিন, তাত গৈ ভকত বান্ধৱৰ লগত কাম কৰি মনোৰঞ্জন পাম বুলি ভাবি আছোঁ। সেয়ে অহাকাইলৈ আমি বাৰ্ষিক অধিৱেশনলৈ যাত্ৰা কৰিম 9টা বজাত। আমাক নিয়াৰ কাৰণে বাছ আহিব, গাখীৰ চকত ৰৈ থাকিব ৰাতিপুৱাৰ ভাগতে। গতিকে বাছত উঠি আমি অধিৱেশনলৈ যাত্ৰা কৰিম। আপোনালোকে আমাক আশীৰ্বাদ কৰিব। ভকত বান্ধৱৰ পদধূলি যাতে পাওঁ, আৰু ভকত বান্ধৱক যাতে শুশ্ৰূষা কৰিব পাৰোঁ আমিও যাই। সেয়েহে আপোনালোকক অকণমান দেখুৱালোঁ আৰু আমাৰ ভাল লাগি থকা কথাবিলাক জনালোঁ। সেয়েহে আপোনালোকৰ যদি ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু ভুল হ'লে ক্ষমা কৰি দিব। মোৰো বহুত বয়স হৈছে, তথাপিতো এইখিনি কৰি কিবা এটা ভাল লাগে, সেইকাৰণে কৰোঁ। আৰু সৰু ল'ৰা ছোৱালীবিলাকক দেখি ভুল শুদ্ধ হ'ব পাৰে, একো নাজানো। ভুল হ'লে আপোনালোকে ক্ষমা কৰি দিব। কৃষ্ণ।